সকলোকে নমস্কাৰ জনাইছোঁ। ইতিমধ্যে এডিআৰ ৰিজাল্ট ঘোষণা কৰিছে আৰু মই তাতে ডিগ্ৰী লেভেলৰ পোষ্টত চিলেক্ট হৈছোঁ। 10 তাৰিখে ৰিজাল্ট আহিছিল। 10, 11, 12 মোটামুটি ফোনতে বিজি থাকিলোঁ। বহুতে শুভেচ্ছা দিছে, বহুতে আশীৰ্বাদ দিছে আৰু FB হওক বা হোৱাটছআপ ষ্টেটাছত মই অকণমান শ্বেয়াৰ কৰিছিলোঁ, সেনেকৈ মানুহবিলাকে গম পাইছে। বাকী ইউটিউবত এটা লাইভ ভিডিঅ' কৰিছিলোঁ 2 মিনিটমানৰ। আৰু এতিয়া মোৰ চেনেলটোত যিহেতু ৰিজাল্ট অহাৰ পিছত মই এনেকৈ একো বিশেষ ভিডিঅ' দিয়া নাই, সেইকাৰণে মই ভাবিলোঁ অলপমান মোৰ ৰিজাল্টৰ বিষয়ে বা অৱশ্যে মোৰ এইটো এটা বহুত দীঘলীয়া জাৰ্ণি। মই ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যনত ইঞ্জিনিয়াৰিং কৰিছোঁ CIT কোকৰাঝাৰৰ পৰা। তাৰপাছত 2015 পাছ আউট হয় মই। একচুৱেলি মোৰ আৰু অলপ বেলেগ ধৰণৰ সপোন আছিলে, মানে আৰু অলপ বেলেগ কিবা কৰাৰ মন আছিলে। তো সেইটো হিচাপত মই পঢ়া শুনাবোৰত অলপ বেছি গুৰুত্ব দি মানে চেষ্টা কৰি আছিলোঁ। প্ৰথমতে মই গেট এক্সাম দিব অলপ মন কৰিছিলোঁ, গেট এক্সামৰো প্ৰিপাৰেশ্যন কৰিছিলোঁ। সেনেকৈ মানে জাৰ্ণিবিলাক মোৰ ক'ত মানে বিভিন্ন কাৰণত বিভিন্ন পৰিস্থিতি অনুযায়ী মোৰ মানে ক'তো বিশেষকৈ মানে মই সম্পূৰ্ণ কৰিব পৰা নাই। কিবা নহয় কিবা এটা মোৰ সমস্যা আহি যায়। এনেকৈ থাকি মই পিছত ক'ৰবাত মই এদিন কিবা এটা আৰ্টিকল পঢ়িছিলোঁ, তাত মই SSCৰ এটা এক্সাম হয় বুলি গম পাইছিলোঁ। SSC কি তেতিয়াতো গমেই নাপাওঁ। তাৰপাছত SSCৰ বিষয়ে জানি মই ভাবিলোঁ এইবিলাকতো মানে মই কৰিব পাৰিম, মানে অলপমান চিলেবাছটো চালোঁ। তাৰপাছত সেইমতে মই মানে মোৰ SSC এটা মানে চাকৰিৰো এটা হেৰি আছিলে আৰু মানে তাত মোৰ জব প্ৰফাইলটো ভাল লাগিছিলে। ছেটাৰডে ছানডে জেনেৰেলি বন্ধ থাকে আৰু বহুত বেছি ৱৰ্কলোড নাথাকে। তো মই মানে ইঞ্জিনিয়াৰিং ফিল্ডতেই কিবা এটা কৰিব পাৰিম, এইফালে যদি মোৰ জবটো হয়, এনেকুৱা এটা মানে কেলকুলেশ্যন লৈ মই SSC প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিলোঁ গুৱাহাটীতে। তেতিয়া কৰি আছিলোঁ। তাৰপাছত পিছলৈ মই অলপ প্ৰয়োজন অনুভৱ কৰিলোঁ। অসমত এই পৰিৱেশটো বিশেষ কম্পিটিটিভ এক্সামক লৈ নাই আৰু তেতিয়াতো ইণ্টাৰনেটৰ সুবিধাও নাছিলে, মোবাইলেৰে কিবা চাব পৰা বা কৰিব পৰা। এতিয়াতো মানুহে ঘৰত বহি মোবাইলতেই বস্তুবিলাক মানে ফ্ৰীতে বহুতখিনি কৰিব পাৰে। তো তেতিয়া মই ঘৰত কথা পাতি মই দিল্লীলৈ গ'লোঁ। তাতে থাকিলোঁ মই বহুত কেইবছৰে থাকিলোঁ, SSC প্ৰিপাৰেশ্যন কৰিলোঁ। আৰু যোৱাৰ পৰা মই প্ৰত্যেকবাৰেই ক্লিয়াৰ কৰিছোঁ, প্ৰত্যেকবাৰে মেইনছত বহোঁ। এনেকৈ মই 5 বাৰলৈ মেইনছত বহিলোঁ। শেষত মানে মেইনছত গৈ মই আটকি যাওঁ মানে। আৰু মেইনছত যদি মই মেইনছত ক্লিয়াৰ মানে হৈ যায়, আকৌ ডেছক্ৰিপটিভত গৈ এনেকৈ মানে অভাৰঅল মোৰ মানে সেইটো জাৰ্ণিটো আকৌ আধৰুৱাই হৈ গ'ল। তাৰপাছত মই 2023 ঘৰলৈ আহিলোঁ। আহি অলপ মোৰ মানে ইয়াতো বেলেগ ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'লোঁ। বিভিন্ন ধৰণৰ সমস্যাৰে অলপ জৰ্জৰিত হৈ থাকিলোঁ। তাৰপাছত মোৰ ফ্ৰেণ্ডজনীয়ে মানে মোৰ ফৰ্ম এপ্লাই কৰি দিছিলে, কিন্তু ইয়াতে মোক ঘৰৰ মানুহে কৈছিলে কি যে এডিআৰিৰ আহিছে, এপ্লাই কৰি, কিন্তু মই ইমান গুৰুত্ব দিয়া নাছিলোঁ। একচুৱেলি মোৰ মন বহুত এটা নাছিলে এডিআৰি কি হয় এইটো নাজানো, জানিবও ইচ্ছা কৰা নাছিলোঁ। তাৰপাছত ফ্ৰেণ্ডে এপ্লাই কৰি দিলে। তাই দিলে মানে তাইৰ লগত মই একেলগে এপ্লাই কৰিছোঁ। সেইদিনাখনেই যি মই ৱেবছাইট খুলিছোঁ, তাৰপাছত আৰু মই চোৱা নাই। আপোনালোকে হয়তো বিশ্বাস নকৰিব, মই এপ্লাই কৰি উঠি মোৰ তথাপি মানে মোৰ মনেৰে এনেকুৱা মই এক্সাম নিদিওঁ। মানে মোৰ অলপ মানে কি ক'ম, অলপ আমুৱাৰ ধৰণে হৈছিলে, আমুৱাই যোৱাৰ নিচিনা হৈছে। পঢ়াটো মই নায়েই, এডিআৰি বুলি পঢ়া নাছিলোঁৱেই। তাৰপাছত কিন্তু মোৰ এটা হয়, মোৰ বেছটো বহুত ষ্ট্ৰং হৈ আছিলে। গোটেইবোৰ ছাবজেক্টতে মোৰ মোটামুটি ভাল মানে এটা ষ্ট্ৰং নলেজ হৈ গৈছিলে, কাৰণ মই এটা বহুত দীঘলীয়া সময়লৈ এইবিলাক চৰ্চা কৰি থাকিলোঁ। SSCৰ কাৰণে SSCত বহুতখিনি পঢ়িব লাগে। GS হওক, মেথছেই হওক, ইংলিছ, ৰিজনিং, গোটেইবিলাক ছাবজেক্ট বহুতখিনি, কাৰেণ্ট এফেয়াৰ্ছ বেলেগকৈ এটা মানে ৱেইটেজ থাকে। এনেকৈ কৰি তাৰপাছত মই এক্সামৰ আগদিনালৈ 2 দিন আগলৈ মই এক্সাম নিদিয়াৰ মাইণ্ডতেই থাকিলোঁ। তেতিয়া মোৰ ফ্ৰেণ্ডে ক'লে এক্সাম দিব লাগিব, মোৰ বাইদেৱে ক'লে এক্সাম দিব লাগিব। তো বাইদেৱে বহুত বেছি জোৰ কৰা নাই, কিন্তু ফ্ৰেণ্ডৰ লগত মোৰ মোটামুটি কাজিয়া হৈ গ'ল, মানে মই এক্সাম নিদিওঁ। তাৰপাছত শেষত বহুত কথা ভাবিলোঁ দি দিওঁ আৰু এক্সামটো দি দিওঁ। এক্সামৰ দিনা ৰাতিপুৱাও মোৰ উঠিছোঁ, যদিও মই মানে এক্সামত মোৰ যোৱাৰ কোনো মানসিকতা নাই। মোৰ এতিয়াও মনত পৰে
এতিয়া ভাবিলে মোৰ অলপ আৱেগটো আহি যায়। তথাপি মই সেইদিনা উঠিছোঁ আৰু সেইদিনা মই গম নাপাওঁ মানে কি মই জানিবও বিচৰা নাই, খবৰো লোৱা নাই। মানে এক্সাম বুলি যে ইণ্টাৰনেট ডিছকানেক্ট কৰিব, মই উঠিছোঁ। এনেই মই অলপ সোনকালে উঠিছোঁ, কিন্তু মই এক্সামত যাম বুলি মোৰ কোনো মানে উৎসাহ নাই বা কোনো এক্সামত যাব মোৰ সেয়া নাছিলে। তাৰপাছত মই বহুত দেৰিকৈ ৰুমৰ পৰা ওলাই মই ৰেপিড' বুক কৰিব চাই আছোঁ। তাৰপাছত ৰুমত ৱাইফাই আছিলে, তো ভাবিছোঁ ৱাইফাই কিয় কাম কৰা নাই। তাৰপাছত ওলাই গৈ ৰাস্তাত মানে মোবাইলৰ নেটটো অন কৰি চেষ্টা কৰিলোঁ কেব বুক কৰিব। মোৰ চেণ্টাৰ আছিলে কটন কলেজত প্ৰথম দিনাৰ, মানে মই হায়াৰ ছেকেণ্ডাৰী আৰু ডিগ্ৰী দুটাতে মোৰ ৰিটেন ক্লিয়াৰ হৈছে। প্ৰথম দিনাখন কটনত আছিলে। তাৰপাছত সেইটো জানি মোৰ এতিয়াও মনত পৰে। মই ওলালোঁ ৰাস্তালৈ, ওলাই চাইছোঁ গাড়ী বিশেষ নাই। এদিনা ছানডে মাৰ্কেট বহে, মাৰ্কেটো বহা নাই। পিছত গম পালোঁ এক্সামৰ কাৰণে মাৰ্কেট বহিব দিয়া নাই, ৰাস্তা ব্লক হৈ যায়। তো মই আগুৱাই গ'লোঁ অলপ ই ৰিক্সাৰে নে খোজকাঢ়িয়ে গ'লোঁ পাহৰিলোঁ। মই ভৰলুৰ সেইখিনি গৈ পাই তেতিয়ালৈ কিন্তু দেৰি হৈছে। মোৰ তেতিয়া অলপ মানে মাইণ্ডত লাগিছে মই দেখোন এক্সাম গৈ নাপাম। তাৰপিছত অলপ লৰালৰিকৈ গৈ মই এতিয়া মোৰ মনত আছে মংগলমৰ ফাৰ্মাচীৰ ফ্ৰণ্টত গৈ তেতিয়া কিন্তু মই পূৰা মানে মুডত আহি গৈছোঁ। এতিয়া দেখোন মোৰ এক্সাম গুচি যাব, মই দেখোন গৈয়ে নাপাম। তাৰপাছত মই অটোৰ ওচৰত ক'লোঁ দাদা মই কটনত যাব লাগিছিলে, এক্সাম আছে, আপুনি লৈ যাব পাৰিব নেকি? কৈছে কি পাৰিম এনেকৈ ক'লে। মই কৈছোঁ আপুনি যিমান পাৰে সোনকালে চলাব, মানে এক্সাম চাগে মই নাপামেই। মানুহজন তেওঁ মোৰ হেৰিটো মানে অলপ অনুভৱ কৰিব পাৰিছিলে। তাৰপাছত তেওঁ যিমান পাৰে সোনকালে লৈ গৈছে। মই ঠিক মাছখোৱা পাইছোঁ, মোৰ মাহীয়ে ফোন কৰিছে কি যে তুমি এক্সামত গৈছানে? মানে মাহীহঁতে জানিছিলে মই মানে এক্সাম দিব বিচৰা নাই। তো ক'লে কি যে তুমি এক্সাম দিছানে গৈছানে? মই কৈছোঁ আহিছোঁ। তেতিয়া মানে তেওঁ ক'লে ঠিকে আছে, দেৰি হৈছে দেখোন, তুমি গৈয়ে পোৱা নাই এনেকৈ ক'লে। তো ক'লোঁ নাই গৈ পাম। মই খুব কনফিডেঞ্চত কৈছোঁ, কিন্তু মোৰ ভিতৰি লাগিছিলে চাগে মই গৈয়ে নাপাম। তাৰপাছত জেনেৰেলি মই এক্সাম দিলে এইবিলাক চব মিলাই মেলি চাওঁ, নাজানো আৰু মই যিহেতু অলপ কৈছোঁৱে বিশেষ বেলেগ সমস্যাত আছিলোঁ, মোৰ মাইণ্ডটো ইমান কাম কৰা নাছিলে। মেইন কটনৰ গেটত গৈ সোমালোঁ, তাতে ভিতৰত সোমায়ে গৈছোঁ। তাৰপাছত মানুহজনে চাই কৈছে তোমাৰ ইয়াতে নহয়, তোমাৰ এইফালে ফিজিক্সৰ ডিপাৰ্টমেণ্টৰ সেইফালে হ'ব। যিবিলাকে জানে গম পাব, এইটোতো দূৰ হয় অকণমান, BSNL অফিচৰ সেইফালে পাৰ হৈ আহিব লাগে। তাৰপাছত মই আৰু ওলাই আহি তাতে বেগ থলোঁ, সোমাই গ'লোঁ। আকৌ ওলাই আহোঁতে বেগটো ল'ব পাহৰিলোঁ, আকৌ আধাৰে ঘূৰি গ'লোঁ। ঘূৰি যোৱা নাই, ঠিক আহোঁতে এজন মানে অলপ আমাৰ সমনীয়াই হ'ব ল'ৰাজনে আহি ক'লে এক্সাম দিব নেকি? মানে আপোনাৰ দেৰি হৈছে চাগে, নহ'লে মোৰ স্কুটিতে উঠক, মই থৈ আহিম, মই মোৰ ৱাইফক থৈ আহিছোঁ এনেকৈ ক'লে। মই কৈছোঁ হয় নেকি, দিয়ক থৈ আহিব। তাৰপাছত তেওঁ থ'ব ঠিক আগবাঢ়িছে, মোৰ মনত পৰি গ'ল মই বেগটো এৰি আহিলোঁ। আকৌ মই তেওঁক কৈছোঁ আপুনি বেয়া নাপায় যদি মোক ব'লকচোন মই বেগটো লৈ আহি পাম চাগে, এইখিনিতো বেছি দূৰ নহয়? কৈছে নাই বেছি দূৰ নহয় এনেকৈ ক'লে। মই কটনৰ মানে ইমান এতিয়া মোৰ মনত নাই, কাৰণ মই বহুত দিন বাহিৰত থাকিলোঁ ন, তো মোৰ কিমান কি ডিষ্টেঞ্চ আছিলে মনত নাই। অলপ তেতিয়া নাৰ্ভাছনেছ হৈছে চাগে, মই এক্সাম দিব নোৱাৰিম। তাৰপাছত বেগটো তাৰ পৰা আকৌ ভিতৰৰ পৰা গৈ লৈ আহিলোঁ, সেইটো গেটৰ পৰা আনি ইয়াতে সোমালোঁ। তেওঁক থেংক ইউ এটা দিলোঁ আৰু বহুতখিনি হেৰিও। তাৰপাছত সোমালোঁ, সোমাই সেইখিনিয়ে এক্সাম লিখিলোঁ। তাৰপাছত পিছদিনা গীৰ্জানন্দত পৰিছিলে, এক্সাম লিখিলোঁ। তাৰপাছত কেতিয়া এনচাৰ কি আহিছে কি মই একো গম নাপাওঁ, মই চোৱাও নাই, জানিব বিচৰাই নাছিলোঁ। আৰু মনেৰে ভাবি আছিলোঁ নহ'লেই ভাল, নাজানো মনটোৱে কিয় এনেকুৱা সেয়া কৰি আছিলে। কিন্তু চবেই মোৰ পৰিস্থিতি বা মোক যোনে যিবিলাকে দেখিছে জানিছে চবেই আশা কৰিছে, সময়ে কৈছে, বহুতে মোৰ কাৰণে মন্দিৰত চাকি দিছে, তাইৰ চাকৰিটো হওক। গম পাওঁ মই সেইবিলাক পাৰ্চনেলি গম পাই আছিলোঁ। আৰু বহুতেই লগ পালেও কয়, কাৰেণ্টলি মই মানে টিউশ্যন পঢ়াই আছোঁ, কোচিঙত কৰিছিলোঁ মাজতে, তাৰপাছত এতিয়াও কৰাই আছোঁ। তো সেনেকৈ কোচিঙৰ টিউশ্যনৰ গাৰ্জেন যাৰ লগত মোৰ ভাল ৰিলেশ্যন আছে, তেওঁলোকেও কয় অঞ্জুমণি তোমাৰ কিবা এটা হওক, আমি বিচাৰোঁ। তো এনেকৈ বহুতৰে আশীৰ্বাদ আছে, শুভেচ্ছা আছে। তো মোৰ ৰিজাল্ট আহিলে, ৰিটেনত পাছ কৰিলোঁ। তাৰপাছত মই আনচাৰ কি মিলাই নাছিলোঁ, আজিলৈ মই গমেই নাপাওঁ কিমান মাৰ্কছ পাইছোঁ, কিন্তু মই ডিগ্ৰী লেভেলৰ পষ্টত পাইছোঁ। তো মাৰ্কছ অনুমান মোৰ ভালেই হ'ব, কাৰণ 426টা পষ্ট আছিলে ডিগ্ৰী লেভেলত, আৰু এক্সাম দিছে 3,61,600 কিবাখিনি। মই কালি অলপ উলিয়াই চালোঁ,
অলপমান জানিব লাগে বুলি ভাবিলোঁ ইমান নাজানাকৈ থাকিলেও নহয় এতিয়া যিহেতু ৰিজাল্ট হ'ল ইমান কম পোষ্ট থকা হিচাপত মই ভাবিছোঁ মোৰ ভাল মাৰ্কছেই হ'ব কাট অফো হাইয়ে গৈছিলে সেনেকৈ এতিয়া মাৰ্কছ ক'ত চাব লাগে এইটো অলপ মই বিচাৰিব লাগিব ভাবিছোঁ এতিয়া চাব লাগিব নে মাৰ্কছ দিয়ে সেইটো বাৰু এতিয়ালৈ পষ্টো দিয়া নাই ডিপাৰ্টমেণ্টো দিয়া নাই জব লোকেশ্যন দিয়া নাই এইবিলাক দিব আগন্তুক সময়ত গম পাম সময়ে সময়ে জনাম আৰু বাকী সেনেকৈ আৰু এটা কথা অলপ মিছ হৈ গ'ল কাৰণ যোনে মোক অলপ আগবঢ়াই দিছে বা মোৰ এইখিনিত মোৰ পৰিয়ালৰ চবৰে মানে সহযোগিতা আছে বাইদেউ হওক মা দেউতা সকলোৰে আছে তাৰপাছত সকলোৱে বেলেগ বেলেগ সময়ত মোক বিভিন্ন ধৰণে ছাপোৰ্ট কৰিছে কিন্তু তথাপি মোৰ মানে জাৰ্ণিটো সহজ নাছিলে বহুতখিনি মই ষ্ট্ৰাগল কৰিছোঁ কৰিব লগা হৈছে অকল পঢ়াত কষ্ট কৰা সেনেকুৱা নহয় বিভিন্ন দিশৰ পৰা মই ষ্ট্ৰাগল কৰিব লগা হৈছে এইবিলাক কেতিয়াবা সময় সুবিধা পালে হয়তো শ্বেয়াৰ কৰা যাব এতিয়া মই প্ৰয়োজনবোধ কৰা নাই সেইবোৰ দীঘলীয়া কৰিব আৰু যেতিয়া এক্সাম নিদিওঁ বুলি হেৰি কৰিছিল মই মোৰ কাজিন ব্ৰাদাৰ হয় তেওঁ সেইদিনা ফোন কৰিছিলে দুদিন আগত মই অলপ বিবুধিত আছিলোঁ মই ক'লোঁ কি যে এনেকৈ মোৰ ফ্ৰেণ্ডে ইমান জোৰ কৰিছে এক্সাম দিব লাগে মোৰ দিব মন নাই কিয় ইমান বেলেগে জোৰ কৰে কিন্তু দাদাই মোক কৈছিলে কি যে তোৰ এক্সামটো দিওঁতে কি আপত্তি তখন বহি পৰীক্ষাটো দিবহে লাগে তোকতো পঢ়িব জোৰ কৰা নাই অলৰেডি তোৰ পঢ়া আছে তই যাচোন এনেকৈ কৈছিলে মই সেই বস্তুটো মোৰ মনত আছে আৰু সেনেকৈ সেইবিলাক ভাবি গুণি মই পিছত এক্সামলৈ গ'লোঁ আৰু তাৰপাছত এই ৰিটেন ক্লিয়াৰ হ'ল তাৰপাছত স্কিল টেষ্টৰ কাৰণে মই অলপ পিছৰ সময়খিনিত অলপ টাইম পাইছিলোঁ এনেও মোৰ কম্পিউটাৰত মানে ভাল হাত আছে মই এইবিলাক জানোৱেই অলৰেডি তথাপি মানে ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট এইবিলাকত অলপমান মই চাব লগা হৈছে এক্সেলখিনি অলপ ভালকৈ চাইছোঁ কাৰণ বাকীখিনি মই জানিছিলোঁ এবাৰ চাওঁতে হৈ গৈছে আৰু এক্সেলখিনি অলপ ফৰ্মুলা এইবিলাক অলপ প্ৰেক্টিছ কৰিছোঁ আৰু কাৰণ বহুত দিন টাচত নাছিলোঁ এনেই মোৰ স্কুলত ইলেক্টিভ ছাবজেক্ট কম্পিউটাৰে আছিলে পিছত ইঞ্জিনিয়াৰিঙতো কম্পিউটাৰ বাকীটো বেকগ্ৰাউণ্ডত বহুতখিনি পঢ়িছোঁৱে কম্পিউটাৰৰ পৰা কি হৈছে মানে গোটেই থিয়ৰিবিলাক পঢ়িছোঁ কিন্তু এইখিনি নাছিলে এইখিনি মই কৰিলোঁ প্ৰিপাৰেশ্যন তাৰপাছত স্কিল টেষ্টৰ দিনাও সেইটো এটা বেলেগ ধৰণৰ এটা অভিজ্ঞতা হ'ল ৰাতিপুৱা মই গৈছোঁ সেইদিনাখন বতৰটো অলপ বেয়া থাকিব বুলি বাইদেৱে ক'লে তই তোক অটো বুক কৰি দিম তই অটোৰে যাবি কাৰণ মানে সেয়া আৰু এক্সাম আছে এনেকৈ অলপ হেৰি হয় ৰাতিপুৱা উঠাৰ পৰা মোৰ অলপ মানে কিবা গাটো ভাল লগা নাই যেন লাগিছে কিন্তু মই নৰ্মেল আছিলোঁ মোৰ একো এনেকুৱা দিগদাৰ লগা নাই তাৰপাছত মই স্কিল টেষ্ট চেণ্টাৰ সোনকালে গৈ পালোঁ অটোত গৈছিলোঁ খানাপাৰাত আছিলে তো তাতে বহি থাকোঁতে মোৰ কিন্তু মূৰটো খুব বিষাইছে মোৰ মূৰৰ বিষ জেনেৰেলি নহয় বুলিয়ে ক'ব লাগিব কাৰণ মোৰ চকুৰ অসুখ থাকিল মানে চকুৰ পাৱাৰ প্ৰব্লেম আছে কিন্তু মূৰৰ বিষ নহয় সেইদিনা মূৰটো খুব বিষাইছে ডিঙিও বিষাইছে মই একো ধৰিব পৰা নাই কিন্তু অলপ মই মানে মোৰ এনেকৈ বাহিৰত থাকি অলপ চেল্ফ কেয়াৰটো অলপ মোৰ আছে মই বেগত ঔষধ পাতি লৈ গৈছিলোঁ কিবা যদি দিগদাৰ হয় এইটো থাকেই মানে মোৰ বেগত তো এনেকৈ থাকিলে ঔষধ মই খোৱা নাই তাৰপাছত স্কিল টেষ্টৰ হেৰি হ'ল দুটা হেৰিত আছিলে ন মানে হায়াৰ ছেকেণ্ডাৰী আৰু ডিগ্ৰী দুয়োটাৰে স্কিল টেষ্ট একেদিনা হৈছে তো প্ৰথমটো দিলোঁ দিয়াৰ পিছত দুপৰীয়া ঠিক দি থাকোঁতে মোৰ জ্বৰ উঠিছে তাতে অলপ মোৰ মাইণ্ডটো ডাইভাৰ্ট হৈছে মই মানে বহুত এটা হেৰি কৰিব পৰা নাই আৰু টাইপ কৰি আঙুলি বিষাই গৈছে আৰু গাটো মানে তেতিয়ালৈ মোৰ বহুতখিনি এনাৰ্জি নোহোৱা যেন লাগিছে তাৰপাছত ওলাই আহিলোঁ ওলাই আহি ৰাস্তাত মই ভাবিছোঁ এদিনা ৰ'দ বহুত আছিলে মই ভাবিছোঁ ক'ৰবাত মানে অলপ ৰখিব পাৰিলে ভাল আছিল কিন্তু ওচৰত সেনেকুৱা ৰখিব পৰা বিশেষ জাগা নাই ঠিক ৰাস্তা পাৰ কৰোঁতে মোৰ এজনী ছোৱালী লগ পালোঁ তাই ধেমাজিৰ হয় মই ক'লোঁ কি তুমি হোটেলত যাবা নেকি এনেকৈ ক'লোঁ খাব এনেকৈ ক'লে কি যাম এনেকৈ ক'লে তাৰপাছত তাইৰ লগত গ'লোঁ তাই গম পাইছে মোৰ অলপ গাটো যে বেয়া মই ভালকৈ ক'বও পৰা নাই আৰু অকলে আছিলোঁ অলপ ভয়ো লাগিছে তাৰপাছত গ'লোঁ তাই এখন ভাল এনেকুৱা নৰ্মেল হেৰি হোটেলত লৈ গ'লোঁ তাতে ৰুটি এনেকৈ খালোঁ অলপ গৰম লাল চাহ দুগিলাচ মানে খাই দিলোঁ মই মানে অলপ সেইখিনি কেয়াৰখিনি জানো কি যে অলপ গৰম চৰম খাই দিলে ভাল লাগিব চাগে কিন্তু মোৰ তেতিয়ালৈ জ্বৰ বেছি উঠিহে আহিছে বহি আছোঁ তাৰপাছত তাতে বাইদেউজনীক কৈছোঁ বাইদেউ বেয়া নাপাব অলপ ইয়াতে থাকিম কাৰণ তাতে 1-1.5 ঘণ্টা নে 2 ঘণ্টা ৰখিব লগা হৈছে ছেকেণ্ড হাফৰ কাৰণে ৰখি থাকিলোঁ মোৰ যদি ভিডিঅ' চাই আছে ধেমাজিৰ তাইৰ নামটো কি আছিলে তাইৰ নামটো বেবী আছিলে তাই মোৰ লগত
মানে বেবী তুমি যদি চোৱা মোৰ ভিডিঅ' তোমাক বহুত থেংক ইউ এদিনা মোক বহুত মানে তুমি ছাপোৰ্ট কৰিছা বহুতখিনি তুমি মোক মানে মোৰ লগতেই লাগি আছা কাৰণ সেইদিনাই ফাৰ্ষ্ট লগ পাইছোঁ চিনিও নাপাওঁ তথাপি তাই মোৰ লগতেই থাকিলে বহি থাকিলে তাৰপাছত ওলাই আহোঁতে মই বাইদেউজনীক থেংক ইউ দিলোঁ বাইদেউ বহুত সময় বহিলোঁ বেয়া নাপাব কাৰণ তেওঁক কিন্তু মই জোৰ কৰি কিবা এটা দিলোঁ তেওঁ লোৱা নাছিলে মানে মোৰ কথাটো এনেকুৱা ইমান সময় বহিছোঁ কিবা এটাতো দিব লাগিব ন মানে কমাৰ্চিয়েল প্লেচ হয় তো বাইদেউজনী ভাল আছিলে তেওঁ লোৱা নাছিলে তথাপি মই জোৰ কৰি দিলোঁ তাৰপিছত আহিলোঁ আহি ছেকেণ্ড তাতে কিন্তু মই ঔষধ খাই ল'লোঁ ঔষধ খোৱাৰ পিছত মোৰ টোপনি অলপ ভাৱ হৈছে এতিয়া আহিতো তেতিয়াও কিন্তু ছেকেণ্ড হাফলৈ আৰু বহুত সময় আছে 40-45 মিনিট তাৰপাছত তাই আৰু মই বেবী আৰু মই তাইক দেখিলে চিনি পাম বাকী তাইৰ বিষয়ে মই একো নাজানো কিন্তু ভাল ছোৱালী আছিলে মোক বহুতখিনি সেইদিনাখন চাথ দিছে এদিনীয়া হিচাপত তাই মই আগুৱাই আহিলোঁ আহি নেৰিমত আছিলে চেণ্টাৰ নেৰিমৰ কাষৰ এইখিনিত চিকিউৰিটি সুধিলোঁ ক'ৰবাত বহিব নোৱাৰিম নেকি ক'তো জেগা নাই বহুত ৰ'দ দিছে তাৰপাছত নেৰিমৰে কিবা এটা ওচৰত এনেকুৱা ষ্টাফৰ চেণ্টাৰ আছিলে কৈছে তাত বহিব পাৰিব গ'লোঁ তাত বহিলোঁ আকৌ তাতে ওমেন চিকিউৰিটি আছিলে আহি ক'লে কি মই আৰু গৈ সোমাইছোঁ তাতে এনেকুৱা বেঞ্চ পাৰা আছিলে শুয়ে দিলোঁ বেঞ্চত মানে থাকিব পৰা নাই তাৰপাছত তাইও কৈছে বেবীয়ে কৈছে তুমি শুই দিয়া একো নহয় এনেকৈ ক'লে তাৰপাছত চিকিউৰিটি আহি কৈছে ইয়াত নুশুব ইয়াতে হেৰি মই অলপ তেতিয়া অলপ হেৰিৰে ক'লোঁ কি যে মোৰ গা বেয়া মই এনেই হোৱা নাই মোৰ এক্সাম আছে ছেকেণ্ড হাফত এনেকৈ কওঁতে তো অলপ মানে বুজি পালে চাগে অলপ মই টোনটো অলপ বেলেগকৈ কোৱা গ'ল তো সেনেকৈ বেবী ওচৰত আছিলে কাৰণে মই মোবাইলৰ চিন্তা কৰা নাই মই বেঞ্চতে শুই দিলোঁ টোপনি আহিছে মোৰ তাৰপাছত মোৰ অলপ ভাল লাগিছে জ্বৰটো অলপ কমি গ'ল কাৰণ মই হেৰি মই কৈছিলোঁ ন ঔষধ থাকে মই ঔষধ খাই দিছিলোঁ জ্বৰৰ ঔষধ আছিলে খাই দিলোঁ তাৰপাছত ছেকেণ্ড হাফত যেতিয়া এক্সামত সোমালোঁ ঢেৰ এচি চলি আছিলে তাতে মোৰ আকৌ ঠাণ্ডা লাগিলে আকৌ অলপ জ্বৰ উঠিব ধৰিছে মানে ঔষধে ইমান একো কাম কৰা নাই বাট মই ছেকেণ্ড হাফটো অলপ ভালকৈ দিব পাৰিলোঁ স্কিল টেষ্টটো তাৰপাছত তাৰে মাজতে মই মোৰ ভিনদেউক ফোন কৰি কৈছোঁ কি যে মোৰ জ্বৰ উঠিছে তেওঁ কৈছে আহিব লাগিব নেকি মই কৈছোঁ নালাগে খালি এনেই খবৰটো দিলোঁ আৰু তাৰপাছত তেওঁ বাইদেউক ক'লে তো বাইদেৱে তাৰপাছত আকৌ যিজন মানুহে মোক অটোৰে লৈ গৈছিলে তেওঁকে ফোন কৰি তেওঁ কৈছে কি যে আপুনি যাব লাগিব তাইক আনিবলৈ মই গম নাপাওঁ সেইখিনি তাৰপাছত মই এক্সামৰ পৰা ছেকেণ্ড হাফৰ এক্সাম হৈ গ'ল ওলাই আহিলোঁ আহোঁতে বাইদেৱে ফোন কৰি কৈছে মই শৰ্মাদাক পঠাইছোঁ তুমি অটোত আহি যাবা তো সেনেকৈ মই আকৌ অটোত শুই আহিছোঁ তেতিয়ালৈ মোৰ ভীষণ জ্বৰ উঠিছে বাই কিন্তু গৰম পানী উৰা কাপোৰ চাপোৰ দি পঠাইছিলে তো সেনেকৈ আহি পালোঁ এইটো গ'ল সেইখিনি আৰু তাৰপাছত জুলাইত আছিলে এতিয়া কালি 10 তাৰিখে ৰিজাল্ট আহিলে এতিয়া ভাল লাগিছে এতিয়া ভাল উদযাপন কৰিব লাগে কৰিছোঁ আৰু বাকী কিছুমান বস্তুৰ অলপ মানুহৰ যিমান পালেও দুখ এটা থাকে তো সেইখিনিয়ে আৰু বাকী যিবিলাকে নাজানে মই অলৰেডি এনেকৈ বিভিন্ন ধৰণে এক্সাম দিছিলোঁ SSCৰ লগতে RRB NTPCৰ মই ক্লিয়াৰ কৰিছিলোঁ 2018ত তাৰপাছত বেংকিঙৰো দিছোঁ কিন্তু বেংকিঙত মই ইমান ফ'কাছ হৈ দিয়া নাছিলোঁ প্ৰিপাৰেশ্যনত বিশেষ নাই কাৰণ বেংকিঙৰ পেটাৰ্ণটো অলপ বেলেগ হৈ যায় বাট মই এপিয়াৰ হৈছিলোঁ এনেকৈ তাৰপাছত আৰু বাকী এতিয়া ইয়াত ছাকচেছ হ'লোঁ বুলি ক'ব লাগিব আশীৰ্বাদ আছে শুভেচ্ছা আছে চবকে ধন্যবাদ বাকী মই অলপ প্ৰয়োজন বোধ কৰিলোঁ মোৰ বিষয়ে বা এইখিনি জাৰ্ণিৰ বিষয়ে অলপ কওঁ তো হয়তো মোৰ আগৰ পঢ়াখিনিয়ে কামত দিলে বহুত মোৰ সেইখিনি কষ্টৰ সময় গৈছে বহুতখিনি মই হেৰি কৰিছোঁ আৰু কাৰেণ্টলি এতিয়া মই সেনেকৈ একো নপঢ়োঁ কিন্তু কিন্তু আকৌ নপঢ়িলেও এটা কথা ইমান দিন পঢ়ি অলপ নিচাৰ নিচিনা হৈছে কিবা এটা মই পঢ়াৰ লগত জড়িত বস্তু দিনটোত এঘণ্টা আধা ঘণ্টা নাচালে মোৰ কিবা ভাল নালাগে মানে কাম হোৱা যেন নালাগে মানে যিয়ে হওক আৰু এইটো কিবা নহয় কিবা মই অলপ হ'লেও চাওঁ আৰু এতিয়া মই পঢ়িলে অকল ষ্টুডেণ্ট পঢ়াই আছোঁ কাৰেণ্টলি ICSE ষ্টুডেণ্ট পঢ়াইছোঁ তো ICSE পঢ়াব লাগিলে অলপ চেল্ফ ষ্টাডি কৰিব লগা হয় সিহঁতৰ চিলেবাছটো অলপ বেলেগ হয় মেথছ ছায়েন্সৰ এইবিলাক পঢ়াওঁ তো সেইবিলাক বস্তু সেইবিলাক চাবৰ কাৰণে পঢ়োঁ আৰু পঢ়াবৰ কাৰণে বাকী বিশেষ মই পঢ়াৰ লগত মানে এতিয়া অলপ জড়িত আছোঁ কিন্তু কম আছোঁ তো সেনেকৈ বাকী ভৱিষ্যতে কিমান আগবাঢ়িব পাৰোঁ কি কৰিব পাৰোঁ সময়ে ক'ব মোৰ চেষ্টাই ক'ব আপোনালোকৰ আশীৰ্বাদ শুভেচ্ছা এইবোৰ লগত আছেই থাকিবই তো এইখিনিয়ে কৈ আজি মই ভিডিঅ' সামৰিছোঁ ধন্যবাদ